নমস্কাৰ, আশা কৰোঁ সকলোৱে কুশলে আছে। আমি আমাৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক, আমি যাবলৈ ওলাইছোঁ উৰুকাৰ বজাৰ কৰিবলৈ। ৰ'ব এইখিনিতে মই আপোনালোকক এটি বিশেষ বস্তু দেখুৱাই লওঁ। এয়া চাওক, দেৱানগৰী শিক্ষাসংস্থান মেৰত। আপোনালোকেতো জানিলেই আমি এতিয়া অসমত নাই, অসমৰ পৰা দূৰত আছোঁ আৰু ইয়াত চাই লওক মেৰথতনো কেনেকুৱা উৰুকাৰ বজাৰ হয়। মোৰ মানে মাংস কটা ঠাইলৈ যাবলৈ ভাল নালাগে। মিষ্টাৰে গৈছে আনিবলৈ আৰু এয়া চাওক তেওঁ আহিও পালে। এতিয়া বলক তেনেহ'লে মাছৰ বজাৰ চাবলৈ যাওঁ। আমি পাই গ'লোঁ খলিল ফিছ চেণ্টাৰ। এইখিনি ঠাই ঘণ্টাঘৰ বুলি কয়। ইয়াত মানে বহুত ডাঙৰ বজাৰ হয়। গোটেইখিনি বস্তু আৰু ওচৰা ওচৰিকৈ পোৱা যায়, মাছ মাংসৰ পৰা আদি কৰি গোটেইখিনি আৰু। আমি দুয়োটাই কথা পাতি ডিচিশ্যন ল'লোঁ যে শ'ল মাছ ল'ম। আমি শ'ল মাছ ল'লোঁ আৰু লগতে বৰালি মাছ এটি ল'লোঁ। মাছ মাংসৰ লগতে লগা মছলা পাতিখিনি আৰু তেল এই দোকানখনত লৈ বলক এতিয়া গৈ থাকোঁ। বনালা তুমি? এয়া মাছ, কি মাছ আছে? শ'ল মাছ আছে, বৰালি মাছ আছে আৰু এয়া পাঠাৰ মাংস বনাই আছোঁ ইয়াত। আৰু এতিয়া কেনেকুৱা হৈছে? টেষ্টি হৈছে নে খাবলৈ? বিৰাট জ্বালা দিছোঁ, জলকীয়া বিৰাট দিছোঁ ইয়াত বহুত বেছি। এতিয়া খাই পেলাই কেনেকুৱা লাগিব পাছতে গম পাম। এতিয়া আহক, উৰুকা বুলি মইনো কি বনালোঁ। ফ্ৰেছ পালেং শাক আছিলে আৰু শ'ল মাছটো দেখিলে মিষ্টাৰে ভাজি থৈছে। তাৰে মই কি বনালোঁ, পালেং শাক আৰু শ'ল মাছ। শ'ল মাছটো এনেই ইয়াৰ বজাৰত পাবলৈ বহুত দিগদাৰীয়ে হয়, গতিকে আজি পালোঁ, শ'ল মাছেৰে পালেং শাক বনালোঁ। ভিডিঅ' মোক পাই থাকিবলৈ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আহি আছোঁ অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই।